নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আছাম জবলৈ। আমি যে কথা পাতিম জিএমচিত ওলোৱা পোষ্ট কেইটামানৰ বিষয়ে। বন্ধুসকল, অসমৰ জিএমচিত বাম্পাৰ ভৰ্তি গ্ৰেড 4 চতুৰ্থ বৰ্গৰ পদ খালী হৈছে আৰু যোগ্যতা 8 পাছ, দৰমহা 52,000 টকা। জিএমচি গুৱাহাটী মেডিকেল কলেজত পোষ্ট খালী। বন্ধুসকল, নম্বৰ 1 পোষ্টটো আছে নেম অফ দ্য পোষ্ট গ্ৰেড 4। টোটেল 9 পোষ্ট আছে, 219টা। আৰু কেটেগৰী চাবলৈ গ'লে ইউআৰৰ কাৰণে আছে 90টা, OBC MOBCৰ কাৰণে আছে 59টা, SCৰ কাৰণে আছে 15টা, STPৰ কাৰণে আছে 22টা, STHৰ কাৰণে আছে 11টা আৰু EWSৰ কাৰণে আছে 22টা। স্কেল অফ পে অৰ্থাৎ দৰমহা আছে 12,000 পৰা 52,000 টকা আৰু গ্ৰেড পে 3,900 টকা। এজ লিমিট দিয়া আছে, কেণ্ডিডেট শুড বি নট লেছ than 18 years and not above 30 years। অৰ্থাৎ কেণ্ডিডেটসকলে 18 বছৰ তল কম নালাগিব আৰু 28 বছৰ বেছি হ'ব নালাগিব। 01/01/2020 লৈকে 18 বছৰ হ'ব লাগিব। ইউজন কোৱালিফিকেশ্যন দিয়া আছে 8 পাছ, মিনিমাম 8 পাছ হ'লে তেওঁ এপ্লাই কৰিব পাৰিব। হাউ টু এপ্লাই। ইচ্ছুক প্ৰাৰ্থীসকলে ইণ্টাৰেষ্ট কেণ্ডিডেট শ্বেল হেভ ফিল আপ অনলাইন এপ্লিকেশ্যনছ এভেইলেবল এট দ্য অফিচিয়েল ৱেবছাইট গুৱাহাটী মেডিকেল কলেজ হস্পিটেল গুৱাহাটী। অৰ্থাৎ এইটো www.gmcassam.gov.in এপ্লিকেশ্যন অনলাইন ফৰ্ম এভেইলেবল কৰি দিছে, অনলাইন এপ্লাই কৰিব লাগিব। ডকুমেণ্টছ লাগিব 2 কপি চিটিজেন চাইজ কালাৰ ফটো, ক্লাছ 8 চাৰ্টিফিকেট, 8 যদি নাই মেট্ৰিক পাছ দিলে হৈ যাব, লগতে বাৰ্থ চাৰ্টিফিকেট দিলে হ'ব। অল মাৰ্কশ্বিট এণ্ড পাছ চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট লাগিব যদি আছে, যদি OBC হয় কাষ্ট চাৰ্টিফিকেট। ইকনমিকেলি ৱৰ্কাৰ ছেকশ্যনছ চাৰ্টিফিকেট, অৰ্থাৎ EWSৰ কাৰণে ইকনমিকেলি ৱৰ্কাৰ ছেকশ্যন চাৰ্টিফিকেট লাগিব। আৰু পে'মেণ্ট ৰেচিডেণ্টশ্বিপ চাৰ্টিফিকেট লাগিব, পে'মেণ্ট কৰা ৰিচিপ্ট চাৰ্টিফিকেট লাগিব। আৰু ইকনমিকেলি এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট লাগিব। এপ্লাই লাষ্ট ডেট আছে 3 জানুৱাৰী 2020 পৰা আৰম্ভ হৈছে আৰু 14 ফেব্ৰুৱাৰী 2020 লৈকে থাকিব। এইখন হৈছে অফিচিয়েল এডভাৰটাইজমেণ্ট। এইটো আছে গ্ৰেড 4 পোষ্ট, ক্লাছ আছে 8 পাছ, 12,000 পৰা 52,000, পোষ্ট আছে 219টা, ইউআৰৰ কাৰণে আছে 90টা, OBCৰ কাৰণে আছে 59টা। নহ'লে চব অফিচিয়েল এডভাৰটাইজমেণ্ট দিয়া আছে, চব দিয়া আছে। থেংক ইউ বন্ধুসকল, সৰু এটা ইনফৰমেশ্যন। ভিডিঅ'টো ভাল লাগে লাইক এণ্ড শ্বেয়াৰ কৰিব বন্ধু বান্ধৱীসকললৈ, আৰু এনেধৰণৰ জব নটিফিকেশ্যন পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব।